দেশৰ স্বাধীনতাৰ ইতিহাস নতুনকৈ প্ৰণয়ন কৰিলে কেন্সাৰৰ কাৰণ উদ্ঘাটনেৰে বিশ্বজুৰি কুখ্যাতি অৰ্জা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ গৌৰৱ স্বাধীনতা সংগ্ৰামী মুকুন্দ কাকতিৰ নাম সলাই পেলালে ৰাজ্যৰ বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৰাজধানীত এক অনুষ্ঠানত অংশ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকুন্দ কাকতিৰ নাম মুকুন্দ বৰ্মন বুলি উল্লেখ কৰে ইমানতে ক্ষান্ত নাথাকিল পাপ কেন্সাৰ সূত্ৰৰ উদ্ভাৱক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ প্ৰাতস্মৰণীয় স্বাধীনতা সংগ্ৰামী কনকলতাই চতিয়া থানাত পতাকা উত্তোলন কৰিবলৈ গৈ দেশৰ বাবে শহীদ হল বুলি অনুষ্ঠানটোত উল্লেখ কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠতে কোনো ক্ষেত্ৰতে কেঁচা নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যৰ পৰা বুৰঞ্জীলৈ এক প্ৰতিভাৰ খনি হিমন্ত বিশ্ব শৰ্মা বিশ্ববাসীৰ সন্মুখত কেন্সাৰৰ অদ্ভুত কাৰণ উদ্ঘাটন কৰি অসমকে নহয় সমগ্ৰ দেশক লজ্জানত কৰাৰ পাছত এইবাৰ দেশৰ বুৰঞ্জী বিকৃত কৰি ৰাষ্ট্ৰৰ সন্মুখত লজ্জানত কৰিলে অসমক নতুন দিল্লীত দ্য লাষ্ট বেটেল অফ শৰাইঘাট নামৰ গ্ৰন্থখন মুকলি অনুষ্ঠানত এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীত অনুষ্ঠিত অনুষ্ঠানটিত ইতিহাস বিকৃত কৰিলে হিমন্ত বিশ্ব শৰ্মাই ৰজত সেঠী আৰু সুব্ৰস্থাই ৰচনা কৰা গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস বিকৃতকৰণৰ সাক্ষী হৈ ৰল ৰাম মাধৱ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং पहला बार आसाम में 1942 में पहला बार जब पुलिस थाना में तिरंगा फहराया गया था वो सतिया थाना था आसाम में देश का अंदर में हमारा कनकलता जो मार्टियर था उन्होंने तिरंगा फहराया तो उनको गोली मारा तो गोली जब ब्रिटिश ने मारा तो तिरंगा जब गिर गया था तो मुकुंदा बर्मन में जानते कि फायर हो रहा है उन्होंने तिरंगा गिरने नहीं दिया फिर तिरंगा उठाया फिर उनका पास फायर कि भाई तिरंगा गिर रहा है उन्होंने उठाया तो ये सारा आसाम का जो हिस्ट्री है बुरंजी है तो ये पहला बार जब मैं आसाम का कार्यालय में गया नागपुर में मेरा जाने का सौभाग्य আৰু ইয়া মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আমি আপোনালোকক দেখুৱালো কেনেদৰে ইতিহাস বিকৃত কৰিছে এইগৰাকী মন্ত্ৰী আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছো পাপ কেন্সাৰ নামত সমগ্ৰ দেশ টুলপাৰ লাগিছে আৰু অৱশেষত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক্ষমা ভিক্ষা মাগিছে আৰু তাৰ শেহতীয়াকৈ আমি দিল্লীৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কালি এনেদৰে যি মন্তব্য কৰিছিল ইতিহাস বিকৃত কৰা যি কথা তেওঁ ৰাখিলে বক্তব্য ৰাখিলে সেই বক্তব্যৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰবাৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ ৰাজ্য টুলপাৰ লাগিছে পুনৰ ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ'ল শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ ইতিহাস বিকৃত কৰি দিল্লীৰ এক অনুষ্ঠান বক্তব্য ৰখাৰ বাবে মন্ত্ৰীগৰাকীয়ে পুনৰবাৰ ক্ষমা বিচাৰিলে শ্বহীদ মুকুন্দ কাকতিৰ মুকুন্দ বৰ্মন আখ্যা দিছিল মন্ত্ৰীগৰাকীয়ে প্ৰতিদিন টাইমত সম্প্ৰচাৰ হৈছিল সেই বাতৰি তাৰ পাছতে ভুলৰ বাবে ক্ষমা বিচাৰিছে মন্ত্ৰীগৰাকীয়ে অৱশ্যে চতিয়া থানা প্ৰসংগত এতিয়াও নিমাত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কনকলতাই চতিয়া থানাত পতাকা উত্তোলন কৰিবলৈ যোৱাৰ কথা কৈছিল মন্ত্ৰীগৰাকীয়ে